কাৰ স্বাৰ্থত ব্যৱহাৰ অসম সাহিত্য সভা দাগী অপৰাধী দালালৰ আশ্ৰয়স্থলী নেকি সাহিত্য সভা অসমীয়া ভাষা ধ্বংসৰ সময়তো নীৰৱ অসম সাহিত্য সভা ভাষাৰ চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কি কৰিছে সাহিত্য সভাই অভিনন্দন গ্ৰন্থ প্ৰকাশতে দায়িত্ব শেষ নেকি সাহিত্য সভাৰ সাহিত্য সভাৰ মঞ্চত অৰ্ধ উলংগ নৃত্যৰ অনুমতি কিয় লাগে সাহিত্য সভা কাৰ স্বাৰ্থ পূৰণ কৰিছে সাহিত্য সভাই বৰ্তমান এনেকুৱা কিছুমান প্ৰশ্নই চুই গৈছে প্ৰতিজন সচেতন অসমীয়াক আজি অসমত অসমীয়া ভাষিক সংখ্যালঘু হোৱাৰ পথত গভীৰ সংকট নামি আহিছে অসমীয়া ভাষালৈ এপিএছচিৰ পৰা আৰম্ভ কৰি মাতৃভাষা বিদ্যালয়লৈকে অসমীয়া ভাষাৰ শ্মশান যাত্ৰা জাতিৰ বিপদত সাহিত্য সভা নীৰৱ সাহিত্য সভা এতিয়া ৰাজনৈতিক দলৰ বি টিমত পৰিণত হোৱাৰ অভিযোগ কা আন্দোলনৰ সময়ৰ পৰা ৰসৰাজৰ প্ৰতিমূৰ্তি চুচৰাই নি অপমান কৰা সময়তো সাহিত্য সভা আছিল নিমাত এসময়ত পদ্মনাথ গোহাঁই বৰুৱা ৰসৰাজৰ সাহিত্য সভাত এতিয়া একাংশ দগাবাজৰ অবাধ বিচৰণ পবিত্ৰ সাহিত্য সভাৰ মঞ্চত এতিয়া মদাহীৰ উৎপাত সাহিত্য সভাৰ নামত ধব্বা সবে ড্ৰিংকস কৰি আছে আৰু কমিটিৰ মানে ইচ এণ্ড এভৰিওয়ান যোন তাতে আছে সবে ড্ৰিংকস কৰি আছে মদ খাই শিল্পীক অপমান কৰাৰো অভিযোগ আমি হাফ পাৰফৰ্মেন্স কৰি আছিলো এই হ'ব বহুত জ্ঞান দিলা আহা ফালতু বকি থাকিবা হতে কালচাৰ কি মিনিং জানে হতে যে হেবোৰ কথা হতে ক'ত ৰাইট পালে হেতু ক'বলে ক্লেদাক্ত ৰাজনীতি আৰু লবিয়ে সাহিত্য সভাৰ পৰা ৰাইজক দূৰত অৱস্থান কৰিবলৈ বাধ্য কৰাইছে অসম সাহিত্য সভাই আজিৰ তাৰিখত অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠনৰ মৰ্যাদা হেৰুৱাইছে জিলাই জিলাই সাহিত্য সভাৰ পদ লৈ একাংশই চলাই গৈছে দালালি শাখা সাহিত্য সভাৰ পৰা কেন্দ্ৰীয় সমিতিলৈকে সকলো দুৰ্নীতিত নিমজ্জিত নতুন সাহিত্যিকৰ পৰা অধিক ধন লৈ কেইটামান কিতাপৰ কপি প্ৰকাশ কৰি প্ৰচলন নকৰি ধ্বংস কৰিছে লিখকৰ সৃষ্টিক এনেদৰে চলি আছে অসম সাহিত্য সভা সমাজত কেৱল ধনী মানুহ আৰু মৃতকৰ ধনী পৰিয়াল বিচাৰি গাঁৱে ভূঞে প্ৰৱেশ কৰিছে ছদ্মবেশী সাহিত্যিকে শ্মশানৰ পৰা অন্তিম সংস্কাৰ শেষ কৰি পৰিয়ালৰ লোক গুণমুগ্ধ ঘৰ নৌপাওঁতেই এতিয়া সাহিত্যৰ একাংশ দালাল উপস্থিত হয়হি মৃতকৰ চোতালত উদ্দেশ্য ধনী মৃতকৰ স্মৰণিকা আৰু প্ৰতিমূৰ্তি স্থাপনৰ ঠিকা লোৱা যোগ্য ব্যক্তিৰ প্ৰতিমূৰ্তি অথবা স্মৰণিকা প্ৰকাশ হওক আপত্তি নাই কিন্তু টকাৰ বাবে সমাজ আৰু মানুহে চিনি নোপোৱা শিল্প সাহিত্যৰ সৈতে পৰিচয় নথকা একোজন ব্যক্তিক মহৎ সজাবলৈ কৰা চেষ্টা নিশ্চয়কৈ ক্ষতিকাৰক চিৰদিন শিল্প সাহিত্যৰ সাধনা কৰি মৃত্যু হোৱা দুখীয়া পৰিয়ালৰ কাষত কিন্তু থিয় নহয় সাহিত্যৰ বেপাৰীসকল জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলেও দৰিদ্ৰজনৰ স্মৃতি ত্যাগক স্বীকৃতি দিবলৈ নাহে কোনো সাহিত্যৰ অনুষ্ঠান আজিৰ এই দুৰৱস্থা দেখি বুকুত শিল ৰাখি হলেও সাহিত্য সভাৰ পৰা আঁতৰি গৈছে সচেতন ৰাইজৰ লগতে একাংশ সাহিত্যিক গঠন হৈছে বিভিন্ন সাহিত্যৰ অনুষ্ঠান পৰমা ৰাজবংশীয়ে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে ব্যৱহাৰ কৰিছিল অসম সাহিত্য সভাক এতিয়াও একাংশই নিজৰ স্বাৰ্থৰ বাবে সাহিত্য সভাৰ গৰিমা হ্ৰাস কৰিছে শেহতীয়াকৈ লখিমপুৰত সাহিত্য সভাৰ মঞ্চত অৰ্ধ উলংগ হৈ হিন্দী গীতৰ নৃত্য প্ৰদৰ্শনৰ অনুমতি দি অধিক বিতৰ্কত সাঙুৰ খাই পৰিছে সাহিত্য সভা ইয়াকে লৈ ক্ষোভ উজাৰিছে অসমীয়া ৰাইজে মহিমামণ্ডিত সাহিত্য সভা এনেদৰে একাংশ দালালৰ হাতত নিঃশেষ হোৱা কাণ্ডত দুখ পাইছে অসমীয়া ৰাইজে একাংশ দগাবাজে সাহিত্য সভাক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ব্যুৰ' ৰিপৰ্ট প্ৰতিবিম্ব লাইভ